নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ। আহক আজি আমি বাস্তুৰ বিষয়ে কিছুমান বিশেষ কথা জানি লওঁ। আমাৰ ফেংচুইত কিছুমান বিশেষ কথা উল্লেখ আছে যাৰ দ্বাৰা জীৱনত সুখ আনন্দ সৌভাগ্য লাভ কৰা যায় আৰু সেইবোৰ নিয়ম মানি চলিলে যথেষ্ট উন্নতি সাধন ঘটে জীৱনত। গতিকে ফেংচুই মতে যদি আপুনি এডুকেশ্যন টাৱাৰ আপোনাৰ সন্তান বা বিদ্যাৰ্থী আদি যদি ঘৰ আছে তেওঁলোকৰ টেবুলত যদি ৰাখে, তেনেহ'লে ইয়াৰ দ্বাৰা কি সুফল পাব আৰু ইয়াৰ দ্বাৰা জীৱনত কি উন্নতি কৰিব পাৰিব সেই বিদ্যাৰ্থীয়ে, সেই বিষয়ে বিতংকৈ এই ভিডিঅ'ত জানি লওঁ। কিন্তু তাৰ আগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় পাবলৈ। বন্ধুসকল, এতিয়া আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন হৈছে যে এডুকেশ্যন টাৱাৰ কি? এই এডুকেশ্যন টাৱাৰটো কেনেকৈ কিয় আপোনাৰ টেবুলত থ'ব আৰু তাৰ দ্বাৰা বিদ্যাৰ্থীসকলে কি ফল লাভ কৰিব, এই বিষয়ে গোটেই বিতংকৈ জানি লোৱা হওক। ফেংচুই মতে এডুকেশ্যন টাৱাৰৰ সংকল্পনাটো আচলতে আপোনাৰ চাইনিজ পেগোৰাৰ পৰা লোৱা হৈছে আৰু এই চাইনিজ পেগোৰাটো এটা ওখ মিনাৰৰ ষ্ট্ৰাকচাৰ হয় আৰু এইটো মূলতঃ বুদ্ধ স্তূপৰ পৰা লোৱা হৈছে আৰু বুদ্ধসকলে ইয়াক যথেষ্ট পবিত্ৰ জ্ঞান কৰে আৰু এইটোক জ্ঞান বুদ্ধি আৰু একাগ্ৰতাৰ প্ৰতীক বুলি ভাবে। আৰু এইবোৰৰ উপৰিও এই ওখ মিনাৰটোৰ সৰু ৰূপটোৱে হৈছে এডুকেশ্যন টাৱাৰ আৰু এইটো আপোনাৰ পঢ়া টেবুলত ৰাখিলে যথেষ্ট শুভফল লাভ কৰা যায়। আহক এতিয়া জানি লওঁ এই এডুকেশ্যন টাৱাৰৰ লাভ কি। এই এডুকেশ্যন টাৱাৰৰ লাভ হৈছে যে যদি আপুনি বিদ্যাৰ্থীৰ কোঠাত তেওঁৰ টেবুলত এই এডুকেশ্যন টাৱাৰটো থৈ দিয়ে তেনেহ'লে ইয়াৰ দ্বাৰা তেওঁৰ মনত একাগ্ৰতা বাঢ়ে। বিশেষকৈ যদি যুৱকসকলৰ ক্ষেত্ৰত যিসকলে ষ্টাডি কৰি আছে তেওঁলোকৰ ৰুমত আপোনালোকে যদি ষ্টাডি টেবুলত পূব দিশত এই এডুকেশ্যন টাৱাৰটো ৰাখে তেনেহ'লে কেৰিয়াৰৰ দিশত নতুন নতুন সুযোগ পোৱা দেখা যায়। যদি বিদ্যাৰ্থীসকলৰ সঘনাই বেমাৰ আদি হৈ থাকে বা পৰীক্ষাৰ সময়ত বেছি বেমাৰ আদি বা ৰোগ আজাৰ হৈ থাকে তেনেহ'লে এই এডুকেশ্যন টাৱাৰটো তেওঁৰ ষ্টাডি টেবুলত থ'লে শুভফল লাভ কৰা দেখা যায়। কিন্তু এডুকেশ্যন টাৱাৰটো এই ক্ষেত্ৰত শুভফল লাভ কৰিবলৈ হ'লে আপুনি পূব দিশত ৰাখিব লাগিব। ডাঙৰ ডাঙৰ প্ৰফেশ্যনেল লোকবিলাকে নিজৰ কাৰ্যস্থলত নিজৰ বছ নাইবা সহকৰ্মীৰ সৈতে সুসম্পৰ্ক ৰাখিবলৈ এই এডুকেশ্যন টাৱাৰটো উত্তৰ পশ্চিম দিশত ৰখা দেখা যায়। এডুকেশ্যন টাৱাৰ একাডেমিক বা প্ৰফেশ্যনেল লাইফৰ কেৰিয়াৰতো উন্নতি সাধন কৰিবলৈ উত্তৰ পশ্চিম দিশত ৰাখিলে যথেষ্ট শুভফল লাভ কৰা যায়। বন্ধুসকল, এয়াই আছিল এডুকেশ্যন টাৱাৰৰ ওপৰত এটা বিশেষ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ। ধন্যবাদ।